हेलो गाइस पुनर आज अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनालो माने कि बहुत दिन भिडिओ बनवा नासिलु भिडिओर লগত জড়িত হোৱা নাছিলু মানে ভাবিলো আজি এটা ভিডিও এটাকে বনাই দিও মানে আমাৰ ওচৰৰ এজন দাদাই মানে এটা স্যান্ডেল ফ্যাক্টৰি খুলিছে ফ্যাক্টৰিটো মানে ইমান ডাঙৰ ফ্যাক্টৰি নহয় এটা সৰু ফ্যাক্টৰি খুলিছে মানে ঘৰতে মানে তেওঁ ফ্যাক্টৰিটো খুলিছে আৰু কেনেকৈ মানে স্যান্ডেল বনাব পাৰি ঘৰতে কি দৰে সেই মেচিনৰ সহায়েৰে স্যান্ডেল বিলাক বনোৱা হয় সেই বিষয়ে মই আজি আপোনালোকক দেখাম আৰু মেচিনটো মানে কোৰ পৰা যোগাযোগ কৰি কেনেকৈ আনিছে সেই বিষয়েও মানে আপোনালোকক জনাম ভিডিওটো সম্পূৰ্ণৰূপে চাব যদি ভিডিওটো ভাল পায় এটা লাইক কৰি দিব চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো চাব বলো এটা আমি ভিডিওটো আৰম্ভ কৰো আৰু সেই দাদাজনৰ লগত কথা পাতিম কেনেকৈ মানে স্যান্ডেল বনোৱা হয় আৰু গ্ৰাহকে কেনেদৰে মানে ইয়াৰ পৰা স্যান্ডেল বিলাক নিব পাৰিব আৰু যদি বেপাৰীও নিব পাৰিব আৰু দোকানী বিলাকে হোলসেল ৰেটত কেনেকৈ স্যান্ডেল বিলাক নিব পাৰিব সেই বিষয়ে মই আপোনালোকক দেখাম আৰু কিমান ৰেট হয় সকলো বিষয়ে কথা পাতিম ভিডিওটো সম্পূৰ্ণৰূপে চাই যাওক এটা তেখেতে মানে কাম কৰি আছে মই এতিয়া মালিকৰ লগত কথা পাতিম ভিডিওটো চাওক বেকমেৰ সহায়েৰে আপোনালোকক দেখাম ভিডিওটো চাই যাওক ইয়াতে ব্যস্তই আছে চাগে এতিয়া আমি কথা পাতিম পালাহি এয়া পালোহি আমাৰ কাম কৰি আছে নমস্কাৰ দেই নমস্কাৰ এতিয়া মানে ফ্যাক্টৰি আপুনি ঘৰতে খুলি লৈছে এনেকৈ মেচিনটা আনি পেলাই ব্যৱসায়টা আৰম্ভ কৰিছে হয় ঠিক আছে দাদাই মানে ঘৰতে এই মেচিন আনি পেলাই মানে স্যান্ডেল বনাই আৰম্ভ কৰিছে আৰু ইয়াত মানে কেনেকুৱা ধৰণৰ স্যান্ডেল পোৱা যায় আৰু দামবিলাক কিমান হয় এইবিলাক স্যান্ডেল সব আপোনাৰ এইবিলাক কাটিং কৰি থোৱা আছে স্যান্ডেল বিলাক বনোৱা মই প্ৰচেছটো দেখাই দিছো এইবিলাক আপোনাৰ আছে জেন্সৰ আছে তেনেকৈ এইবিলাক কাটিং অলৰেডি হৈ আছে কোৱালিটি মাল পাব আপুনি লো কোৱালিটি পৰা হাই কোৱালিটিলৈকে পাব প্লাছ এইবিলাক এতিয়া আমাৰ ফিটা লগোৱা কাম চলি আছে ফিটাটো কেনেকৈ লগাই কাটিং হৈ গ'ল এইবিলাক সব কাটিং কৰি থলে এইবিলাক কাটিং হৈ গ'ল আৰু আমি এতিয়া বৰ্তমান ফিটা লগোৱা কাম চলাই আছো আৰু এইখিনি আমাৰ অলৰেডি ফিনিচিং আছে আজি অৰ্ডাৰ আছে তোমাৰ 300 যোৰ অৰ্ডাৰ আছে বৰ্তমানলৈকে আমাৰ 500 আজি এসপ্তাহ 10 দিনত 500 যোৰ ওপৰত বেচা বিক্ৰী হৈছে আৰু আছে এইটো এটা কোৱালিটি খুব চলিছে মাৰ্কেটত এই কোৱালিটিটো চাব এইটো 5টা পিঙৰ হয় কোৱালিটিটো চাব এইটো 5টা পিঙৰ হয় আৰু ফিটা ডাবল ফিটা পাব ইয়াৰ বজাৰ মূল্য আছে 250 টকা কিন্তু আমি গাঁৱলীয়া খাতিৰত গাঁৱৰ মানুহক আমি 200 টকা দি আছো ঠিক তেনেকৈ হোলসেলাৰ কোনোবাই নিব বিচাৰিলেও এই হোলসেলাৰটো আপুনি 250 টকাই হ'ব না নাই তাতকৈ এটাতো কম হ'ব কাৰণ কেলে তেখেতেও নি পেলাই 2 টকা পাব লাগিবটো আৰু কোৱালিটি ভাল পাব আমাৰ ব্ৰেণ্ডটোৰ নাম আছে প্ৰিয়া আৰু প্ৰিয়া ব্ৰেণ্ডৰ স্যান্ডেল ইউজ কৰক ভাল পাব আৰু আছে বেলেগ কোৱালিটি আছে দেখাইছো সো গাইস এইবিলাক বনাই থৈছে চাওক স্যান্ডেল বিলাক বনাই থৈছে এটা কোৱালিটি এটো মাৰ্কেটত খুব চলিছে আমাৰ স্যান্ডেলটো বহুত ভাল লাগিছে ৰিলেক্সো হওক বা বাহুমাছ হওক সেইবিলাকৰ লগত এইটো কম্পেয়াৰ নহয় তো মানে বহুত লাষ্টিংও আছে আৰু বহুত পিনি কমফৰ্টেবল হ'ব গতিকে ৰাবাৰটো ইমান ফাৰ্ষ্ট ক্লাছ ৰাবাৰ হয় এই সব এইটো ফুল কৰি দিব একো নহয় এইটো ফুল কৰি পেলাই আপুনি এনেকৈ লাডু কৰি পেলাব পাৰে আমাৰ গ্যাৰান্টি আছে স্যান্ডেলৰ এইবিলাক স্যান্ডেলৰ একো হোৱাত নাই মঞ্চ বহুত কমফৰ্টেবল হয় আৰু বেলেগ পাব এইটো এটা কোৱালিটি আছে এইটো মাৰ্কেটত খুব চলিছে তোমাৰ এইটো ডাবল ফিটা না এইটো ডাবল ফিটা হয় 5টা পিঙৰ হয় এই বেক সাইডে এইটো ডাবল ফিটা আছে চাওক এইটো কিমান মান দাম দিব পাৰিব আপুনি প্ৰিন্টৰ কাম হোৱা নাই প্ৰিন্ট আহিব এইবিলাক আছে 250 কিন্তু আমাৰ সাধাৰণ দোকানত কিনলে এইটো কমসে কম মানে 300 টকা ওপৰতে যায় 250 টকাৰ পৰা 300 টকা বিক্ৰী আছে দোকানত আৰু ডাইৰেক্ট যদি আপুনি আমাৰ লগত যোগাযোগ কৰি পেলাই ল'ব বিচাৰে আমি 250 টকা দিছো আৰু কিবা এটা চাই দিব পাৰিম ধৰি লওক মানে ফাৰ্ষ্ট আপুনি এবাৰ ব্যৱহাৰ কৰিছে তেতিয়া আপুনি আকৌ বিচাৰি আহিব লাগিব আৰু এইবিলাক চাওক ইয়া বনাই থৈছে কাটিং কৰি থৈছে এইবিলাক ফিটাবিলাক এইবোৰ ফিটাবোৰ বনাই মানে ফিটাবিলাক মানে ইয়াত বনোৱা নাই ন এইবোৰ আনিছে তাৰপৰা ডাইৰেক্ট কিনি আনিছে ফিটা ৰেডিমেড থাকে ফিটাবিলাক ৰেডিমেড যদি আপুনি স্যান্ডেল কিনিব বিচাৰে আপুনি আহক ইয়াত কোৱালিটি ৰাবাৰ আছে এইবোৰ ৰাবাৰবিলাক আনি থৈছে কোৱালিটি বিচাৰে আপুনি সেইটো কোৱালিটি পাব এইটো কালাৰ পাব ভেৰাইটিজ কালাৰ পাব আৰু ইয়াতো ঠিক তেনেকৈ আছে এইফালে দেখাব এইফালে এইবিলাক তেওঁ আনি থৈছে ইয়াত আপুনি যিটো কালাৰৰ পছন্দ হয় আপুনি সেইটো কালাৰৰ স্যান্ডেল বনাব পাৰিব এইবিলাক আৰু এইবিলাক বহুত কষ্টলি হয় আৰু কোৱালিটিটো বহুত ভাল পাব মেইন কথাটো আৰু এইবিলাক আজি কাটিং আছে আজি অৰ্ডাৰ আছে মোৰ
300 জোৰ চেণ্ডেল যাব এতিয়া আৰু যদি কোনোবাই ল'ব বিচাৰে যোগাযোগ কৰিব ডাইৰেক্ট আহিব এইবিলাক সব এইবোৰ কাটিং কৰি থৈছে এইবিলাক এই ফিটাবিলাক সব ৰেডিমেডে হয় এইবোৰ সব ডাইৰেক্ট কোম্পানীৰ পৰা আহিছে এইবিলাক ফিটা আৰু এইবিলাক ফিটা বেলেগ বেলেগ কোৱালিটি আছে আৰু কালাৰ এইটো আছে ফৰ্মা আৰু কিমান সাইজৰ মানে চেণ্ডেল বনাব লাগে এইবিলাক সব ফৰ্মা আহিছে সব লোহাৰৰ ফৰ্মা আৰু এইবিলাক সব যদি আপুনি চেণ্ডেল বিচাৰে আপোনাৰ কোৱালিটি আপোনাৰ ফৰ্মা আছে আপুনি আহক 5 মিনিট বহক আমি 5 মিনিটত আপোনাক চেণ্ডেল বনাই দিব বেছি টাইম নালাগে আমি আপোনাক খালি 5 মিনিটৰ ভিতৰত চেণ্ডেল এযোৰ ৰেডি কৰি দিম আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক সব ইয়াত চেণ্ডেল এইবিলাক আজু বনাই থৈছে সৰু ল'ৰা ছোৱালীৰ কাৰণে ইয়াত চেণ্ডেল পাব আৰু মানে কি দামবিলাক কম হ'ব যদি আপোনালোকে ইয়াৰ পৰা কিনিবলৈ আহে যদি ফেক্টৰীৰ পৰা ডাইৰেক্ট কিনি নিয়ে এইবিলাক পাব বৰ্তমান মই দি আছো 60-70 দি আছো ইয়াৰ পৰা নি আছে এনেবিলাক দোকানত কিনলে আপোনাৰ 100 টকা ওপৰতে যায় 100 টকা 120 টকা দোকানৰ ৰেট ভাল কোৱালিটি আৰু ইয়াৰ পৰা নিলে আপুনি অলপ ৰেটটো কম পাব আৰু আহক ইয়াত মানে ডেছক্ৰিপশ্যনত মই এখেতৰ নাম্বাৰ আৰু ধুনীয়াকৈ ডিটেইলছ দি থ'ম আপোনালোকে তাত যোগাযোগ কৰিব আৰু যিবিলাকে মোৰ ভিডিঅ' চাইছে সেইবিলাকে যদি এনেকুৱা চেণ্ডেল যদি আৱশ্যক হয় চেণ্ডেলৰ ব্ৰেণ্ডটোৰ নাম আৰু চেণ্ডেলৰ ব্ৰেণ্ডটোৰ নাম কি আছিলে কৈ দিব প্ৰিয়া ব্ৰেণ্ডৰ হয় আৰু আহক আপোনালোকে ইয়াৰ পৰা বস্তুবিলাক লৈ যাওক প্ৰিয়া চেণ্ডেল কিনক এনজয় কৰক সেইটোৱে আৰু মেচিন ক'ৰ পৰা আহিছে মেচিন আহিছে গুৱাহাটীৰ পৰা আহিছে ন আমাৰ ইয়াত তেনেকৈ পাবলৈ নাই গুৱাহাটীৰ পৰা আহি থাকে আৰু মই কাম কৰি ভাল পাইছো মাৰ্কেটৰ ৰাইজেও ভাল পাইছে এইটো মেচিনটো কি এইটো ডাইৰেক্ট চাপিনত চলে নেকি না এইটো হাতে কৰা কাম আৰু এইটো কাৰেণ্টত চলে ন এইবিলাক সব গুৱাহাটীৰ পৰা আনিছে এইবিলাক গুৱাহাটীৰ পৰা আহিছে এইটো পালিছ কৰে এপিনি পিং এইটো ফুটা কৰে আৰু যদি আপুনি এতিয়া খুলিলে হয় যদি ময়ো যদি এনেকুৱা বা মোৰ নিচিনা বেলেগ এজন ল'ৰাই যদি এই ব্যৱসায়টো চলাব পাৰে বা কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই মেচিনটো ক'ৰ পৰা যোগাযোগ কৰি আনিব আপুনি মোৰ লগত মই ফোন গোটেই ডিটেইলছ দি দিম আপুনি ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব যোগাযোগ কৰিব আৰু আপোনাৰ মেচিন হোম ডেলিভাৰী বিচাৰিলেও হোম ডেলিভাৰী পাব হয় কিমানমান টকাৰ ভিতৰত মানে কামটো কৰিব পৰা হয় মিনিমাম বুলি ক'বলৈ গ'লে আপোনাৰ 50,000 এবভ লাগিব ন আৰু সব বস্তু মানে যোনখন দোকানৰ পৰা এইবিলাক মেচিন আনিছে ধৰক মেচিন আনিছে এইবিলাক ৰাবাৰ চাবাৰবিলাক আনিছে সব সেইখন দোকানতে সব পায় নে এইবিলাক সব তাতে পাব সব পায় ন সব পাব গাইজ যদি আপোনালোকে যদি এই ব্যৱসায়টো কৰিম বুলি ভাবিছে এখেতৰ লগত যোগাযোগ কৰিব পাৰে অথবা এখেতৰ কণ্টেক্ট নাম্বাৰ মই দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব বাকী কথা পাতি ভাল লাগিলে আৰু মই আপোনাৰ মানে এতিয়া কেনেকৈ চেণ্ডেলযোৰ বনাই মই অকণমান চাওঁ বুলি ভাবিছোঁ আৰু দৰ্শককো দেখাওঁ অকণমান দেখুৱাই দিওঁ কেনেকৈ মানে চেণ্ডেলযোৰ বনাইছে আচ্ছা ঠিক আছে